কাকলি দাসৰ দ্বাৰা ৰচিত প্ৰাণজিৎ দাসৰ আবৃত্তিৰে নীলাখামৰ চিঠি। মোৰ মৰম, এখিলা উকা কাগজত অনুভৱৰ সেউজীয়া কলমেৰে লিখা এয়া মোৰ হৃদয়ৰ মণিকথাত সঞ্চিত কিছু মধুৰ অনুভূতি। কিছুমান মিঠা শব্দৰ আলিংগন বিচাৰি মোৰ অনুভৱী মন উৰা মাৰিছে দিগন্তৰ সিপাৰত কোনোবা মনোৰম সপোন ৰাজ্যলৈ। সীমান্তৰ পাৰাপাৰ ভাঙি য'ত প্ৰকৃতিৰ সুন্দৰ হৈ থাকে, ফুল হৈ ফুলে, নিজৰা হৈ পৰে, চৰাই হৈ উৰে সুবিশাল নীলা আকাশত। আজি যেন মোৰ বাবে নামি আহিছে সেউজ বসন্ত। বসন্তৰ আগমনত উতলা প্ৰকৃতি। ঢাকি ৰাখিব নোৱাৰো মোৰ উতলা যৌৱন। নাথাব বুলিও নভবাকৈ থাকিব নোৱাৰো তোমাৰ কথা। কোনেনো বুজিব গাভৰু হৃদয়ৰ গোপন বিননি। হৃদয়ৰ মণিকথাত অতি সংগোপনে ৰাখিছো এই বেদৰ। তোমাৰ বাৰু এতিয়াও মনত পৰে কলেজৰ সন্মুখৰ সেন্দুৰ বৰুৱা কৃষ্ণচূড়া জোপাৰ তলত আমাৰ প্ৰথম চিঠি। সেই তেতিয়াৰে পৰাই মোৰ হৃদয় তোমাৰ ভাৱনাৰ মেটেকাৰে উপস্থিত। শাৰদীয় স্নিগ্ধা জ্যোৎস্নাৰ পৰশে প্ৰকৃতিৰ বুকুত সাতৰঙী ৰামধেনু সৃষ্টি কৰাৰ দৰে তোমাৰ ভাৱনায়ো মোৰ হৃদয়ত সাতৰঙী ৰামধেনু। নিবিড় জনাকত নিজান সন্ধিয়া অতি গোপনে নিৰলে ওঠত ফুলৰ গান দুচকুত স্বপ্নৰ উদ্যান তোমাৰ সান্নিধ্য বিচাৰে আকুল ব্যাকুল মোৰ হৃদয়ৰ শৰতৰ প্ৰতিটো সন্ধিয়া প্ৰতিপল উজাগৰে কটাও তোমাৰ ভাৱনা। দিন বাগৰাৰ লগে লগে তুমিও মোৰ হৃদয়ত বাৰুকৈয়ে শিপাবলৈ ধৰিছা। শুনিছো প্ৰেমত বোলে অৱতাৰ পথ নাথাকে। সঁচাকৈয়ে তোমাৰ প্ৰেমত মোৰ হৃদয় উদাসীন হৈ পৰিল। অজস্ৰজনৰ মাজত থাকিও কিয় মোৰ সন্ধানী চকুৱে কেৱল তোমাকে বিচাৰিছিল? কিয়? পুৱা অৰুণৰ হেঙুলি আশাৰে হিমকণা উজলি উঠাৰ দৰে তুমিও সদায় মোৰ মনত উজলি আছা। হৰিণ ফুটা জনাকৰ ৰূপাৰী পৰশত পদূলিৰ শেৱালি জোপাৰ তলত ৰৈ তোমাৰ ভাৱনাত বিভোৰ হৈ পৰিল। আউসিত তুমি জ্বলিছা মোৰ মন আকাশত দীপান্বিতা। মোৰ দুহাতত খৰ্গি তুমি বগাবা, আকৌ বগাবা তুমি সৰাপাতল গভীৰ অৰণ্য। চিঠিখনৰ উত্তৰ দিবলৈ প্লিজ তুমি মোলৈ ফোন নকৰিবা, SMS নপঠাবা, ইমেইলো নকৰিবা। পাৰিলে এখন চিঠিকে লিখিবা। আহিব সামুতীয়া গতিৰে মই দৌৰি যাম ডাকুৱালৰ চাইকেলৰ টিলিঙাৰ শব্দ আৰু ঠিকনা বিচাৰি তুমি হাবাথুৰি খাব নালাগে। তোমাৰ হৃদয়তে মই ঠিকনা। ধন্যবাদ।